মই ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এটা মোৰ নয়নতৰা দুটা কালেকশ্যন, এইটো কেলেডিয়াম। মই এয়া কিনি থোৱা কেইবাদিনো হৈ গ'লগৈ। মই আজি ৰিপৰ্টিং কৰিম। এয়া সৰু সৰু পুলি আনিছিলোঁ। সৰু পুলি আনি মই সৰু এনেকৈ গিলাচবোৰতে ৰুই থৈছোঁ। তেতিয়া অকণ ডাঙৰ হৈছে। এতিয়া ডাঙৰ পটত মই ৰিপৰ্টিং কৰি দিম এইকেইটা। এইটো মই কিনি অনা নহয়, এইটো কালাঞ্চু ৰেড, এইটো হাইব্ৰিডটো। ইয়াৰ মাদাৰ প্লেণ্টটো মৰি গ'ল, বানপানী হৈছিলে, বানপানীত বচাব নোৱাৰিলোঁ। তাৰে কাটিং লগাই থৈছিলোঁ, তো দুজোপা কাটিং মানে বাচি গৈছে। আৰু এটা আছে ভাল, এইটো অলপ সৰু, তো সেইটো অলপ ডাঙৰ। আৰু এটা এইটো ৰেড কালাৰৰ, আৰু এইফালেতো এইটো অৰেঞ্জ কালাৰৰ। ইয়াৰো মাদাৰটো মৰি গ'ল। মই এইটো কাটিং মানে লগাতে এজোপাহে বাচিলে। আৰু এইকেইটা মই গুৱাহাটী লাইফ নাৰ্চাৰীৰ পৰা আনিছিলোঁ এইকেইটা। আৰু এইকেইটা আনিছিলোঁ নগাঁৱৰ পৰাই। এই দুটা নগাঁও কাছাৰী যিটো কয়, কাছাৰীৰ ওচৰতে এনেকৈ দোকান বহে, তাৰ পৰাই আনিছোঁ এইকেইটা ৰিপৰ্টিং কৰিম। আৰু এই টাবকেইটা মোৰ পুৰণা ঘৰৰ আগৰেই আছিলে, মই কালাৰ কৰি দিছোঁ। এইবিলাক মৰি যোৱা আছিলে, এই 4টা টাব আছে, মই বগা কালাৰ কৰি দিছোঁ। এইকেইটা পুৰণা আগৰে হয়। আৰু কালাঞ্চুৰ কাৰণে মই লৈছোঁ এইখিনি চইল মিক্স, এইখিনি হ'ল লিপ কম্পোষ্ট, কোকোপিট লৈছোঁ অলপ, আৰু কাউডান কম্পোষ্ট এইখিনি লৈছোঁ খালি কালাঞ্চুখিনিৰ কাৰণে। আৰু বাকী গছবোৰৰ কাৰণে লৈছোঁ আছে ইয়াত। মই চইল মিক্স বনাই থৈছোঁ আজি, এমাহৰ আগতে এইখিনি বনাই থোৱা আছে। সকলো মিশ্ৰণ দিয়া আছে ইয়াত, বালি, মাটি, কাউডান কম্পোষ্ট আৰু DAP, এপচন চইল, এইবিলাক ফাংগিচাইড চব মিলাই 1 মাহৰ আগতে মই এনেকৈ থৈ দিছোঁ। আজি মই এইখিনি ৰিপৰ্টিং কৰি দিম। এনেকৈ ৰিপৰ্টিং কৰি দেখাই আছোঁ। এই শলটোত দি লৈছোঁ মই এটা পাথৰৰ টুকুৰা, তাৰপিছত অলপ ধানৰ বাকলি দি দিছোঁ, যাতে পানীটো ওলাই যায়, মিক্সনখিনি ওলাই নাযায়। ধানৰ বাকলিটো দিলে চাফা পানীটো ওলাব, তাৰ লগত কোনো মাটি নোলায়। তাৰ কাৰণে মই ধানৰ বাকলি দি দিছোঁ। তাৰপিছত মই দিম মিক্সনখিনি, মিক্স দি দিছোঁ। কালাঞ্চু প্লাণ্টক পানীৰ পৰা বহুত বচাব লাগে। বৰষুণ দিলে বৰষুণৰ পৰা বচাব লাগে, নহ'লে মৰি যায়। ধুনীয়া শিপা ওলাইছে, এয়া দেখিছে, পাইছেনে? শিপা ধুনীয়া ওলাইছে। এইটো লগোৱা মোৰ 3 মাহমানেই হ'ব। একদম বহুত কাটিংটো বহুত সৰু আছিলে, এতিয়া ইমানখিনি ডাঙৰ হৈছে কাটিংটো। আৰু বহুত সৰু কাটিং আছিলে, মই ভাবাই নাছিলোঁ এইটো যে বাচিব। যি হওক, মোৰ মনটো ভাল লাগিছে বাচি যোৱাৰ কাৰণে। কিয় ইয়াৰ মাদাৰ প্লেণ্টটো যিটো মৰি গ'ল, মোৰ খুব বেয়া লাগিছে। এইবাৰতো বানপানী বহুত হৈছিলে, অভাৰ পানী হৈছিলে। মই যে বচাব পাৰিলোঁ এটা কাটিং, যিয়ে নহয়। আৰু থাকিলে হয়, মোৰ মুৰ্গীবোৰে বেয়া কৰি দিছে। গোটেই কাটিংবিলাক য'ত লগাইছিলোঁ তাতেই মুৰ্গীয়ে খুচৰি গোটেই মুৰ্গীয়ে বেয়া কৰি দিছে, নহ'লে বাচিলে হয়। কালাঞ্চুৰ চইল মিক্সটো এনেকুৱা চাকুলিণ্ডৰ নিচিনাই বনাব লাগে, যাতে পানী দিলে লগে লগে সৰকি যায়। পানী ৰৈ গ'লে কিন্তু গছজোপা মৰি যায়। হৈ গ'ল মোৰ লগোৱা, বাকীবোৰো দেখাই আছোঁ মই লগাই পেলাই। এই পুলিকেইটা সৰু হৈ আছে, সেইকাৰণে মই ৰিপৰ্টিং নকৰিলোঁ। পুলিকেইটা মই ডাঙৰ হ'লেহে ৰিপৰ্টিং কৰিম। অলপ ডাঙৰ হ'ব দিছোঁ। ভিডিঅ'টোতো মই সৰু লগা নাই, কিন্তু ওচৰৰ পৰা বহুত সৰু হৈ আছে পুলিকেইটা। ৰিপৰ্টিং কৰাৰ
হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে। মই আপোনালোকক দেখাব ওলাইছোঁ আমাৰ গছৰ গোলাপ ফুলকেইটা ফুলি আছে, বহুত ধুনীয়া হৈ ফুলি আছে। তাকে ভাবিছোঁ দেখাওঁ। আৰু বেক কেমেৰা কৰি দেখাই আছোঁ মই। দেখিছে ফুলকেইটা ফুলি থকা কেনেকুৱা লাগিছে গোলাপ ফুলকেইটা জনাব। আৰু ইন্দ্ৰমালতীটো ফুলিছে মই যোৱা বছৰৰ, সেইখিনিও দেখাই দি আছোঁ ফুলক ইন্দ্ৰমালতীখিনি। কিন্তু যোৱা বছৰতো ভণ্টি এজনী সৰু পুলি এটা দিছিলে, তাত লগাইছিলোঁ, বহুত হৈছিলে। এইবাৰো হৈছে। মই পলি বেগ এটাত লগাই ৰাখিছোঁ আৰু টাবতো ৰুইছোঁ, সেইখিনি এতিয়াও মানে হেৰি হোৱা নাই, ফুল ফুলা নাই। যিটো পলি বেগত ৰুইছিলোঁ সেইটোহে ফুল ফুলিছে। আহক দেখাই আছোঁ। মই বেক কেমেৰা কৰি পেলাই আকৌ দেখাব লাগিব। এইকেইটা দেখিছে ভালকৈ, এইটো ফুলা নাই ভালকৈ, এইটো আৰু ডাঙৰ হ'ব। এইফালে ইফৰবিয়া মিলো ফুলিছে। এয়া বেছি ফুলা নাই ইফৰবিয়া মিলি, কিয় মোৰ ইয়াত ৰ'দ নপৰে, এই ঠাইডোখৰত একেবাৰে ৰ'দ নপৰে। এইফালে ডেণ্ঠাছ, এয়া এপাহ দুপাই ফুলি থাকে ডেণ্ঠাছটো। এইটো 3 বছৰৰ মোৰ ডেণ্ঠাছ হয়। এয়া মই কাটিং কৰি ৰুইছিলোঁ, তাৰে আছে। এইটো এইজোপা গছ মৰা নাই, 3 বছৰে হ'ল। এইটো গোলাপৰ কলি এটা আহিছে ইয়াতে। আৰু এইফালে দেখাইছোঁ মোৰ অৰ্কিড। এয়া এটা অৰ্কিড লগাই ৰাখিছোঁ। দেখিছে ইয়াতে ৰঙৰ টেমা এটা, এইটো ৰঙৰ টেমা মই কাটি পেলাই, বেয়া হৈ যোৱা তোমাৰ কাটি পেলাই অলপ পিছত লগাইছোঁ ইয়াতে অৰ্কিড। এইফালে পিটুনিয়া পুলি, এয়া গুটি সিঁচিছিলোঁ, পুলি হৈছে। ইয়াতো আছে পিটুনিয়া পুলি। এইখিনি আগৰ, এইখিনিও ঘৰতে গুটি সিঁচা পুলি হয়, তাৰপৰাই লগাইছোঁ। এয়া পিটুনিয়া। আকৌ এইফালেও আছে, লগাইছোঁ পিটুনিয়া। এইখিনি ঘৰৰে গুটিৰ পৰা যোৱা বছৰ পুলি কিনি আনিছিলোঁ, তাৰে গুটি ৰাখি দিছিলোঁ, তাৰ পৰাই লগাইছোঁ। কলিয়াছ অৰ্কিড, আৰু এজোপা অৰ্কিড আছে, মই দেখাই আছোঁ আপোনালোকক ফুলক। এজোপা অৰ্কিড, এজোপা ওচৰৰ মানুহৰ ঘৰৰ পৰা খুজি আনিছিলোঁ। যোৱা বছৰ ফুল ফুলিছিলে, বেঙুনীয়া কালাৰৰ, তো লোকেল অৰ্কিড হয়। এয়া মই গছৰ ডাল এডালতে লগাই দিছোঁ, দেখাই দিছোঁ। চিমেণ্টৰে গছৰ ডালত চিমেণ্ট দি পেলাই, জাম দি পেলাই, তাৰপিছত গছৰ ডালত এনেকৈ অৰ্কিডটো লগাই দিছোঁ। আৰু এজোপা অৰ্কিড লগাইছোঁ, এয়া নাৰিকলৰ। এইটো ভিডিঅ' দিছোঁ, মই সেইদিনাখন এটা ভিডিঅ' দিছোঁ, আপোনালোকে চাইছে যদি গম পাব। এইটো এজনী ভণ্টি এজনী দিছিলে। ভিডিঅ'টো ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ইউ।